हेलो एवरीवन मैं बंदिता आपनाल सकलोके माমৰ आंटी ভিডিঅ'লৈ স্বাগতম জনাইছো। এই আমি বমদিলাৰ পৰা ঘৰলৈ উভতিছো। আমি আসলতে যাম বুলি ভাবিছিলো টাৱাং, কিন্তু টাৱাং যাব পৰা নগল কাৰণ আমি বমদিলাত থাকোতে গম পালো যে টাৱাং যাব পৰা নাযাব কাৰণ তাৰ ৰাস্তাৰ কন্ডিশন ইমান ভাল নহয়। দুই এজন মানুহ আমাক ক'লে, গতিকে ঘৰলৈ বুলি উভতিছো। এয়া তেল ভৰাবলৈ সোমাইছো, তেল ভৰাই পেলাই আকৌ গৈ থাকিম। এয়া তেল ভৰাই ললে এতিয়া গৈ থাকো। আমি ঘৰলৈ উভতি গৈ আছো। ভালে চোৱা, এয়া তুমি। কিবা এটা খাবলৈ সোমাইছে এতিয়া। তাৰপিছত আমি খাম আৰু। এয়া ভাত লৈছোঁ, দালি ভাজি আৰু লগত মাংস লৈছোঁ। এয়া মাংস, এয়া আৰু এয়া মোৰ। এয়া খাই থাকোঁ এতিয়া, লগত চালাডো আছিলে। এয়া এওঁ টনিক খুৱাই আছে, আমি খাই ল'লোঁ, তাৰপিছত এয়া টনিক খুৱাই দিছে। ঘৰলৈ উভতি অহাৰ দিনা বহুত বৰষুণ, বতৰ বহুত বেয়া আছিলে, গতিকে ৰখিব পৰা ইমান নাছিলোঁ। যেতিয়া ৰখিছোঁ তেতিয়া অকণমান ভিডিঅ' কৰি লৈছিলোঁ। ক'ৰবাত ৰখিম বুলি ভাবিছিলোঁ যদি বতৰৰ কাৰণে ৰখিব নোৱাৰিলোঁ। আৰু ফটো চটো ইমান উঠা নহ'লে, ভিডিঅ' ইমান কৰা হোৱা নাছিলে উভতিআহোঁতে। য'ত ৰখিছোঁ অকণমান ভিডিঅ' কৰিছোঁ, তাকে আপোনালোকক দেখুৱাইছোঁ। ঘৰলৈ উভতি যোৱাৰ দিনা বতৰ বহুত বেয়া আছিল, গতিকে ইমান ৰখিব পৰা নাছিলোঁ। য'তেই ৰখিছোঁ তেতিয়া অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে চোৱা, এয়া হোটেলত সোমাইছোঁ।
চাহ একাপ খাই লওঁ। ক'ৰবাত গ'লে মই সুদা হাতৰে ঘৰলৈ উভতি অহা নহয়েই, কিবা নহয় কিবা এটা আনো, গতিকে মিঠাই কেইটামানকে লৈ ল'লোঁ। এয়া তাৰপিছত আকৌ এয়া গৈ আছোঁ ঘৰলৈ উভতি। ঘৰ পামহি এতিয়া আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।